Hello everyone, welcome back to my YouTube channel Namita's World of Craziness. আৰু আজি মই এটা white challenge কৰিম. White challenge I mean to say মানে সব white. মই dressing white, মোৰ খোৱা সব white. তো ট্ৰাই কৰিম কৰিবলৈ বিচাৰি এইটো টপ মই বিচাৰি পাইছো, দেন এইটো স্কাৰ্ট গড বহুত বিচাৰিবলগীয়া হৈছে, মানে কিবা এটা পিন্ধিম বুলি ভাবো নাই নিমিলে, তো চেঞ্জ কৰি লৈছোঁ। তো এতিয়া মানে এট লাষ্ট মই এইটো ডিচাইড কৰিলোঁ পিন্ধিম বুলি। তো এতিয়া চাই থাকক মইনো কি হোৱাইট কৰোঁ, কি হোৱাইট খাওঁ, কিবা কিবি ভাবি থৈছোঁ, বাট ভাল হয় নে নাই নাজানো। আপোনালোকে জনাব যে মোৰ হোৱাইট চেলেঞ্জ ভিডিঅ'টো মই ঠিককৈ কৰিছোঁ নে নাই। আৰু ঠিক আছে বাৰু, চাই থাকক। মই এতিয়ালৈকে একো ব্ৰেকফাষ্টো কৰা নাই, তো এইটো 12 আৱাৰ্ছ হোৱাইট চেলেঞ্জ ভিডিঅ' কৰিম মই। আৰু এতিয়া ব্ৰেকফাষ্টনো কি কৰোঁ হোৱাইট চাই থাকক। কৈছিলোঁ ন মই ব্ৰেকফাষ্ট কৰাই নাই বুলি, তো সেইটো কাৰণে এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এয়া হোৱাইট ব্ৰেড আৰু এইটো বইল কণী, আৰু মোৰ ওচৰত বাটাৰ নাই। ব্ৰেডটোতো শুকানে খাব ভাল নালাগে, মোৰ ওচৰত বাটাৰ নাই, তো মই মেয়নিজ লৈ লৈছোঁ। এতিয়া মই মেয়নিজখিনি লগাই লওঁ, আৰু হোৱাইট কণীটো মই কি বুলি কয় মাজতে দি কেনে সেনেকৈ চেণ্ডউইচ বনাই কেনে খাম। আৰু yummy tasty sandwich, homemade sandwich আপোনালোকেও বনাই খাব। মই আজি চেলেঞ্জ ভিডিঅ'ত খাই আছোঁ, এতিয়া কেনেকুৱানো পাওঁ জনাম বাৰু। ভালেই পাম চাগে, মইতো মেয়নিজ খাই ভালেই পাওঁ। মোৰ ব্ৰেকফাষ্ট ৰেডি, এগ চেণ্ডউইচ এনজয় কৰোঁ এতিয়া মই। এগ চেণ্ডউইচ আপোনালোকেও বনাই খাব, ইজি, ইমান চিম্পল। তেতিয়া চেণ্ডউইচটো খাই তাৰপিছত একো খোৱাই নাই, ঘৰৰ খানা কুকিং কৰিলোঁ। তো মাও নাছিল, তো কুকিং কৰি এতিয়া ভাবিছোঁ হোৱাইট বস্তু কি খাওঁ ভাবি চাওঁ। তো এতিয়া ভাবি মেলি আপোনালোকক দেখাই আছোঁ বাৰু কি খাওঁ। আৰু ভাবি মই এটা ওলালোঁ হোৱাইট ৰেচিপি, আপোনালোককো দেখাম বাৰু কেনেকুৱা ৰেচিপি। পেটটো পূৰা ফুল নহ'লেও বাট অলপ টাইমৰ কাৰণেতো হৈ যাব। মোৰ যিহেতু বহুত বেছি ভোক লাগিছে, তেতিয়া মই জাষ্ট খালি সেই চেণ্ডউইচটোৱে খোৱা আৰু একো খোৱা নাই। আৰু তাতে কুকিঙো বনালোঁ, ভাত চাত বনালোঁ, তো মানে একদম ষ্টেমিনাৰ নাই। তো সেইটো কাৰণে মেৰে দিমাগ সে মানে নিকাল দিয়া এক। ঠিক আছে, দেখাই আছোঁ বাৰু মই এতিয়া কি বনাম, আপোনালোকক বনায়ো দেখাম, আপোনালোকে সেইটো ধৰণে বনাই কিনে খাব পাৰে। ঠিক আছে, দেখাই আছোঁ। এতিয়া মই ৰেচিপিটো বনাবৰ কাৰণে মোক লাগিব চেনি, গাখীৰ, কাজু বাদাম আৰু এপল। তো গোটেইখিনি হোৱাইটে হয়। এপলটো জাষ্ট মই কাটা মানে অলপ টাইম হ'ল ন, তো সেইটো কাৰণে য়েলো হৈ গ'ল। যি বনাম সেইটো হোৱাইটে ওলাব। ঠিক আছে বাৰু, মই দেখাই আছোঁ আপোনালোকক কি কেনেকৈ দিওঁ। আৰু মিক্সাৰটো আনি ল'লোঁ। এতিয়া মই ইয়াতে এপলখিনি দি দিম। দেন দিম চেনি। এতিয়া দিম গাখীৰ। আৰু লাগিব, মই জাষ্ট এতিয়া একাপে দেখালোঁ। আৰু এটা বস্তু মই কোৱাই নাছিলোঁ, সেইটো হ'ল ইলাইচি। এয়া মই ওলাই ল'লোঁ। এতিয়া মই এইখিনি পিচি দিম। মোৰ আইটেমছখিনি চাইতো আপোনালোকে গেছ কৰিব পাৰিছেই চাগে, আই ন' গেছ কৰিব পাৰিছে। আৰু সেইটো হ'ল এপল জুচ। আৰু মই এনেকৈ জুচ বনাই খাওঁ, আৰু বেলেগ আৰু ধৰণেও খাই চবে।
জনাব পাৰোঁ আৰু কেনেকৈ বনাব পাৰি, বাট মই এনেকৈয়ে খাওঁ। ঠিক আছে, মই এইখিনি এতিয়া মিক্স কৰি পূৰা ডেক'ৰেট কৰি আপোনালোকৰ আগত আনি আছোঁ। মাই জুচ ইজ ৰেডি। আৰু এতিয়া খাবহে লাগে আৰু। এতিয়া ইয়াতে মই কাজু বাদামখিনি দিয়াই নাছিলোঁ নহয়, এনেকৈহে দিওঁ দেই, মই পিচি নিদিওঁ। তো এতিয়া কাজু বাদামখিনি দি লওঁ এণ্ড মিক্স কৰি লওঁ। নাও আই এম ৰেডি টু ইট। কেনেকুৱা? এতিয়া মই পূৰা একদম এনজয় কৰোঁ, যিহেতু ভোকো লাগিছে। তো ইয়াম্মি, মজা। তাতে মাজে মাজে বাদামটো কাজু বাদাম পাইছোঁ। मजा ही लग गया है और मजा ही। ठीक है, खाई लो। मैं लग पैसू। এতিয়া মাৰ লগত অলপ ওলাই আহিছোঁ। গৈ আছোঁ আমাৰ ঘৰলৈ। এতিয়া মই চাংঘৰৰ ওপৰত উঠি আছোঁ। চব দেখাই দিয়া, চাংঘৰটো দেখাই দিয়া। এতিয়া আমি জুবিনৰ যে বৃন্দাবন ছুপাৰ মাৰ্কেট তাতে আহিছোঁ। অলপ গ্ৰচাৰী কিবাকিবি ল'বলগীয়া আছে, তো লৈ লওঁ আৰু। ঠিক আছে, ধুনীয়া বনালে, এতিয়া নতুনকৈ বনাইছে। ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পাই কেনে থাৰ্ড হোৱাইট এটা আইটেম বনালোঁ। যিহেতু সেইটো জুচ খোৱা, তাৰপিছত পেটত একো নাই, তো ওলাইও গ'লোঁ। ওলাই কেনে আকৌ আহিলোঁ। আহি পায়েই মানে লগালগ ভোক লাগিছে, যিহেতু লগালগ বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু। তো এইটো হ'ল হোৱাইট চিজ পাস্তা। কালি মানে আগৰ ভিডিঅ'টোত দেখিলেই চাগে মই চিজ পাস্তা খালোঁ। এতিয়া সেইটো বাৰু মই কেফেত খাইছিলোঁ, এইটো মই নিজে বনোৱা। তো মই এতিয়া হোৱাইট চিজ পাস্তাটো এনজয় কৰোঁ। আৰু হোৱাইট চিজ পাস্তাটোৰ ৰেচিপি নিদিলোঁ মানে আজিতো দুটা ৰেচিপি দিলোঁৱেই ন, তো একেদিনাইনো চব কিয় দিওঁ। তো মই আকৌ নেক্সট ভিডিঅ' বুলি নকওঁ, যেতিয়াই মই আকৌ পাস্তা বনাম তেতিয়া মই দিম আপোনালোকক ৰেচিপিটো। তো খাই চাব, কেনেকুৱা লাগে মোক কমেণ্টতো জনাব। কিন্তু এতিয়া যোন দুটা দিছোঁ সেই দুটা খাই চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল খাই কেনে। মই পাস্তা এতিয়া খাই মেলি আহিলোঁ আপোনালোকৰ আগত। আৰু আজি মোৰ হোৱাইট চেলেঞ্জ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল। 12 আৱাৰ চেলেঞ্জ ভিডিঅ' আছিলে, তো ইয়াতে সমাপ্ত হ'ল। তো মোৰ আজি এই ভিডিঅ'টো মানে চেলেঞ্জ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি বেলেগ বেলেগ চেলেঞ্জ ভিডিঅ' মোৰ ফালৰ পৰা চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত জনাব, আৰু মই ট্ৰাই কৰিম কৰিবলৈ। ঠিক আছে বাৰু, আজিলৈ আহিছোঁ। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে চাই, দেন লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই।